এটা আনবক্সিং ভিডিঅ' হ'ব। আপোনালোকে আগত দেখা পাইছিলে মোৰ ভিডিঅ' এটাত যে মই এমাজনৰ পৰা বস্তু এটা আনিছিলোঁ, মানে কেমেৰা ষ্টেণ্ড এটা আনিছিলোঁ, আৰু এইটো আনবক্সিং কৰি আমি দেখা পাইছিলোঁ যে বস্তুটো ভিতৰৰ পৰা ভাঙা হৈ আছিলে। চ' এইটো মই আকৌ ৰিটাৰ্ণ কৰিছোঁ। ৰিটাৰ্ণ কৰা এতিয়া কমে 10-15 দিন পিছত বস্তুটো আহিছে। এতিয়া ভিতৰত খুলি চাওঁ ভাঙানে, ল'ৰাটো এনেকুৱা লাগিছে ভাঙা হৈ আছে নেকি ভিতৰত, আকৌ ইয়াৰ ভাঙাটোৱে দি দিলে নেকি। চ' খুলি চাওঁ, আপোনালোকৰ সন্মুখতে খুলি চাম, ভিডিঅ'টো চাব। চ' আনবক্সিং কৰোঁ। এতিয়া ভাঙা ওলাই নে কি ওলাই ঠিক নাই। এবাৰ যদি ভাঙা আহে আৰু মানে বস্তুটো ৰিটাৰ্ণ নকৰোঁ আৰু এমাজনৰ পৰা বস্তুৱে নিকিনো। একদম পেকিং চেকিং এইটোতো কৰি দিয়া নাই। চাওঁচোন খুলি পেলাই কি হয়। তো চাব পাৰে মালটো হৈছে এইটোৱে, কিন্তু কি ভাঙা নে কি নাজানো। চ' ভাঙা লগা নাই, বস্তুটো ঠিকেই আহিছে। চাব পাৰে, এইটো খুলি দেখুৱাম। বহুত লং হয় বস্তুটো, আপোনালোক ধুনীয়াকৈ খুলি দেখুৱাম। এবাৰ ভাঙা অহা নাই বাৰু ঠিকে আছে। ইয়াত লিখা হৈছে 7 ফুট, কিন্তু 7 ফুটটো লগা নাই। চাওঁচোন আৰু কিবা আছে নেকি, খোলাটো আৰু চিষ্টেম থাকিব লাগে, কিন্তু খোলা নাই কিয়। তো গাইজ চাব পাৰে, এইটো আৰু বহুত লং হৈ আছে। এয়া চাওক, আৰু তলফালে দেখাই দিয়া। এয়া চাওক কিমান লং হয় এইটো মানে ভিডিঅ'ত যিকোনো দীঘল মানুহে ভিডিঅ' বনাব পাৰিব। ইয়াৰ পৰা ইমান লং, পূৰা 7 ফুট হৈছে বস্তুটো। এইটো আপোনালোকে এনেকৈ টাইট কৰি ল'ব পাৰে, বাছ ইমান দীঘল। বা নিজৰ প্ৰয়োজন মতে এনেকুৱা চুটি চাপৰ কৰি ল'ব পাৰে এই বস্তুটো। আৰু এই বস্তুটো চাওক, এইটো হৈছে যিটো ধৰক DSLR কেমেৰা লগালে এইটো লগাব পাৰে, বা কেমেৰাৰ কাৰণে এইটো ইউজ কৰিব পাৰে। আৰু এইটো লগত এই বস্তুটো দি দিছে চাওক, এইটো হৈছে এইটোহে বেয়া আহি গ'ল এতিয়া। এইটো চাওক এমাজনৰ মাল এইবোৰেই একচুৱেলি পূৰা ভাঙা এইটো পঠাই দিছে। চাওক দুইটা একেবাৰে পূৰা টোটেলি ভাঙা হৈ আছে বস্তুটো। এইটো মোবাইল লগাই এইটো ইউজ কৰে, কিন্তু এবাৰো এটা নহয় এটা ভাঙা আহিলে। চাওক এইটো ভাঙা হৈ আছে। কিমান বকৱাচ বস্তু এমাজনৰ বস্তুবিলাক, একো ভালকৈ একোতো পেকিং দিয়াই নাই বস্তুটোত। আগৰবাৰো ছেইম ভাঙা, এইটো আকৌ মই ৰিপ্লেচ কৰিছোঁ। এতিয়া চাওক এইটো আহিছে এতিয়া ভাঙা। এতিয়া কিমান ৰিটাৰ্ণ কৰি থাকিব, এবাৰ ৰিটাৰ্ণ কৰিলে আহে 15-20 দিন পিছত। ইমান ৰিটাৰ্ণ কৰি থাকিব লাগে নেকি বস্তুটো। চাওকচোন পূৰা টোটেলি ভাঙা হৈছে। আপোনালোকৰ সন্মুখত দেখাই দিছোঁ, এইটো চাওক বস্তুটো পূৰা ভাঙা হৈ আছে। চাওক মই এমাজনৰ কিবা যে মই বদনামি কৰিম তেনেকুৱা একো নহয়। মই আপোনালোকৰ সন্মুখতে বস্তুটো আনবক্সিং কৰিছোঁ, আৰু বস্তুটো চাওক ভাঙা ওলাইছে। আগৰবাৰো ছেইম ভাঙা ওলাইছে। আমি একো এমাজনৰ কিবা বদনামি কৰিম তেনেকুৱা একো কথা নহয়। চাওক ডেলিভাৰী বয়বিলাকে এনেকুৱা কৰে নে তাৰ পৰাই বেয়া দিয়ে ক'ব নোৱাৰোঁ। হয়তো ডেলিভাৰী বয়বোৰে আনোতে সাৱধানে নানে, বা তাত পেকেজ কৰোঁতে ইমান ভালকৈ পেকেজ নকৰে বস্তুটো, সেইকাৰণে ভাঙাইছে। চ' কি কৰোঁ আৰু বাদ দিওঁ, ৰিটাৰ্ণ নিদিওঁ, এনেকুৱাই থাকক। চ' যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব, এণ্ড মোৰ চেনেলত যদি আপুনি নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এণ্ড আজিলৈ বাই। আৰু এইটো আৰু পেলাম এতিয়া, বাই বাই।